হেল্ল' ভিউৱাৰ্ছ, বহুত ইণ্টাৰেষ্টিং ষ্টৰী এটা লৈ পেলাই আজি এই ভিডিঅ'টো তৈয়াৰ কৰিছোঁ। এইটো এনেকুৱা যে আমি সৰুৰ পৰা শুনি আহিছিলোঁ কাছ আৰু শহাপহু এই দুয়োটাৰ মাজত এটা কম্পিটিশ্যন হৈছিলে, আৰু কম্পিটিশ্যনটোত কি হৈছিলে, কোনে জিকিছিলে আমি সকলোৱে জানো, কিন্তু এটা কাহিনী হিচাপে সকলোৱে দেখা পোৱা গৈছিলে। কিন্তু আজি এইটো মই ভিডিঅ' আকাৰে দেখুৱাম যে আচলতে সঁচাই যদি চোৱা যায় কাছটোৱে জিকে, শহাপহুটো হাৰি যায়। তাৰ কাৰণটো কি আপুনি মোৰ ভিডিঅ'টোত দেখা পাই থাকিব। ভিডিঅ'টোৰ যেতিয়ালৈকে ৰিজাল্ট ওলাই কোন জিকিছে তেতিয়ালৈকে মই ইয়াৰ মিনিংটোও বুজাই দিছোঁ। আচলতে কি হয় যে শহাপহুটোৱে যিহেতু নিজে জানে যে মই বহুত স্পীডত দৌৰিব পাৰোঁ, বেলেগ বেলেগ নথিভ্ৰষ্ট হৈ যায়, বেলেগ বেলেগ ট্ৰেকত তেওঁ চলিবলৈ আৰম্ভ কৰে। আমাৰ মানুহৰ নিচিনা এইটোত নহয় এইটোত যায়, এইটোত নহয় এইটোত যায়, এনেকৈ নিজৰ নিজৰ গতিপথবিলাক সলনি কৰি যায়। বেলেগ বেলেগ ৰাস্তাত তেওঁলোকে বিজনেছবিলাক হওক বা নিজৰ জীৱনৰ যিটো উদ্দেশ্য সেইটো সলনি কৰি গৈ থাকে। কিন্তু কাছটোৱে নিজৰ জীৱনৰ যিটো উদ্দেশ্য সেইটো এটা উদ্দেশ্য, এটা লক্ষ্যত স্থিৰ হৈ পেলাই তেওঁ প্ৰত্যক্ষ কৰি তাৰ ওপৰত গৈ থাকে, আৰু যাৰ কাৰণে এটা সময়ত গৈ পেলাই কাছটো জিকি যায়। অৰ্থাৎ আমি মানুহৰ জীৱনটোত তেনেকুৱা, আমাৰ মানুহৰ জীৱনটোত আপুনি যদি লক্ষ্য স্থিৰ কৰিব নোৱাৰে আপোনাৰ হাৰাটো নিশ্চিত, আৰু যদি লক্ষ্য স্থিৰ কৰিব পাৰে সময় লাগিব পাৰে, কিন্তু আপুনি জিকাটো নিশ্চিত। গতিকে এই ভিডিঅ'টোৰ মোৰ যিটো উদ্দেশ্য সেইটোৱে যে লক্ষ্যত উপনীত হ'বৰ কাৰণে আপুনি লক্ষ্য প্ৰথমতে স্থিৰ কৰিব লাগিব, তেতিয়া আপুনি নিশ্চিত জিকিব পাৰিব। আৰু এই ভিডিঅ'টোৰ নিচিনা ভিডিঅ' পাবৰ কাৰণে আপোনাৰ এই যিটো ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব, আৰু লগতে আমাৰ যিটো হোৱাটছআপ একাউণ্ট আছে তাতে নম্বৰত আপোনাৰ নিজৰ DM পঠাব পাৰে, যাৰ ফলত আমাৰ পৰা বহুত কমিউনিকেশ্যন আপুনি পাব, এনেকুৱা টিপছ। থেংক ইউ।